জানেনে ৰাইজ আজিকালি এটা বহুত ডাঙৰ বস্তু ঘটি থাকে অসম বুলি নহয় গোটেই ভাৰততে ভাৰত নহয় গোটেই এইগিলা পৃথিৱীতে আৰু कितने तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं য'তে নহওক ত'তে আৰু মানে এই আৰু এই জুবিনৰ তিৰি হৰিণে নিলা হৰিণৰ তিৰি জুবিনে নিলা এইটো কিয় আছিল জানানে কিয় আছিল জানানে মানে সেন্দুৰ ফেক্টৰী সেন্দুৰহে বন্ধ কৰিছে নে কিবা লোৱাৰে দুখ হৈছে মানে দেখাই নাপায় পায় চিৰি গেছি না আপি গেছি ধৰবাই নদী জকে দিছি থক পিছতহে গম পালা ও দুটা চলিৰ মাক পিছত সি মাল খালা ধৰিলো এই কাৰণতে তাৰমানে কিবা কৰি দিছে আৰু আমাৰ অসমীয়া পায় ই একদম ঘৰত থাকিলি মেক্সি বাহিৰত গেলি চুজা মেখেলা চাদৰ নাক মোচা কৰিছে কাৰণে सर क्या बात है सर क्या बात ये बात है अरे सर क्या बात এনেকৈ ই নচলে অসম তলত গেছি পূজা আহিলি গোটেই গেছি পাৰ্লাৰত অলপমান মেখেলা চাদৰ পিন্ধছি সেনেকা নহয় অসম সেনেকা নচলে ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ মানে অলপ বেলেগ ক'ব লাগিব বস্তুগিলা ধৰ ঘৰত থাকিলি তই যিয়ে নিপিন্ধা কিন্তু বাহিৰত গেলি অসমীয়া বুলি পৰিচয় দিব লাগিব মেখেলা চাদৰতে আমাৰ পৰিচয় আছে আমাৰ চলি গামচা এই গামচা পিন্ধছি বৰ ভাল কামডাল চলিছি সেনেকৈ ক'ব আমি এতিয়া গৰম লাগিলে আমি গামচা নহয় আমি এনি টাইম গামচা পিন্ধি থাকোঁ গেঞ্জি আৰু গামচা য'তে গেলিও কিন্তু আজিকালি চলি নাই ময়ো আজিকালিৰে চলি ইমানো ডাঙৰ নহয় কাৰণ দাড়ি আহিবা হৈছে একডাল দুডাল হাই হেল্ল' নমস্কাৰ আৰু যোৱাকালি আমাৰ এই গাঁৱত এটা বস্তু সৰি পৰছি চন্দ্ৰৰপে মানে এলিয়েন এটা সৰি পৰছি रुको जरा सबर करो সেই এলিয়েনটো আমি দেখি আছো এইটো হাই গাইছ নহয় ই এটা বস্তুৱে নাখাৱে এটা মানে ই দুটা বস্তু নাখাৱে ই বাকী চবে খাৱে তাৰ দাঁত দেখছিনে গাইছ দাঁত দেখছিনে ই দুটা বস্তু নাখাৱে পাণৰ ভিতৰত হৈছে শিল ঢিলাৰ ভিতৰত হৈছে গু হয় নাই গাইছ হয় নাই আমি এতিয়া অকণমান সুধিম তাকে সুধি ল এই ক'ৰ পৰা আহিলি তই मैं आकाशर पे सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ আকাশৰ পৰা এই দাঁতত দিলে কি লাগছে তোৰ তামোল তামোল নেকি ক'ৰ পৰা আহিছে জুমনি একদম মংগল গ্ৰহৰ পৰা আছি পেলাই ই তাৰ মাজতে আমি আৰু এটা বস্তু দেখি আছোঁ চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ কৰ আহক এইটো গাহৰি কিবা আছে আৰু এই জানো ইমান ভালে লাগে তাক সদায় সদায় দেখি থাকিবা তই কিয় আহি থাকা পিছে পিছে পঢ়া শুনা নাই একে একে কিনো পাছ একোৱে নাজানে কাঠা আহ যাওঁ